আজি আমি পঞ্চম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ দ্বিতীয় অধ্যায় আদিম মানুহৰ কৃষিকাৰ্য আৰু স্থায়ী বসবাসৰ আৰম্ভণি চকাৰ ব্যৱহাৰ ইয়াৰ কুৱেশ্যনসমূহ আলোচনা কৰিম। ১ নম্বৰটো কৈছে একোটিকৈ সম্পূৰ্ণ বাক্যত উত্তৰ লিখা। কটোত সুধিছে কৃষি বা খেতি কি? ইয়াৰ উত্তৰটো হ'ব মাটিত গছৰ বীজ বা গুটি গজিব পৰা প্ৰাকৃতিক গুণটোক মানুহে নিজৰ প্ৰয়োজন পূৰণ হোৱাকৈ ব্যৱহাৰ কৰা কাৰ্যটোকে কৃষি বা খেতি বোলা হয়। খ নম্বৰতে সুধিছে মানৱ সভ্যতাৰ কোনটো যুগত মানুহে অৰণ্য এৰি বসবাসৰ বাবে হ্ৰদ বা নদীৰ দাঁতিকাষৰীয়া সমতল অঞ্চললৈ আহে? ইয়াৰ উত্তৰটো হ'ব নৱপ্ৰস্তৰ যুগত মানুহে অৰণ্য এৰি হ্ৰদ আৰু নদীৰ দাঁতিকাষৰীয়া সমতল অঞ্চললৈ আহিছিল। গ নম্বৰ প্ৰশ্নটোত সুধিছে কৃষি কাৰ্যৰ আৰম্ভণি অৱস্থাত মানুহে মাটি চহাবলৈ কি কি সামগ্ৰী ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব মাটি চহাবলৈ প্ৰথম অৱস্থাত শিলৰ সঁজুলি, গছৰ ডাল, জন্তুৰ শিং, হাড় ইত্যাদি ব্যৱহাৰ কৰিছিল। ঘ নম্বৰ প্ৰশ্নটোত সুধিছে কেতিয়া আৰু ক'ত পোনপ্ৰথমে নাঙলৰ উদ্ভাৱন হৈছিল? ইয়াৰ উত্তৰটো হ'ব খ্ৰীষ্টপূৰ্ব ৪০০০ চনত মেচ'পটেমিয়াত প্ৰথম নাঙলৰ উদ্ভাৱন হৈছিল। ঙ নম্বৰ প্ৰশ্নটোত সুধিছে কিমান খ্ৰীষ্টাব্দৰ পৰা সঁজুলিৰ দ্বাৰা কৃষিকাৰ্যৰ আৰম্ভ হৈছিল বুলি অনুমান কৰা হৈছে? ইয়াৰ উত্তৰটো হ'ব সঁজুলিৰ দ্বাৰা কৃষিকাৰ্য আৰম্ভ হৈছিল খ্ৰীষ্টপূৰ্ব ৯০০০ত। প্ৰথম ৬ নম্বৰ প্ৰশ্নটোত সুধিছে কিমান খ্ৰীষ্টাব্দৰ পৰা গৰু, ম'হ আদি জন্তু পোহপাল কৰা হৈছিল বুলি কোৱা হয়? ইয়াৰ উত্তৰটো হ'ব ৬০০০ খ্ৰীষ্টপূৰ্বৰ পৰা গৰু, ম'হ আদি জন্তুৰ পোহপাল কৰা হৈছিল বুলি কোৱা হয়। দ্বিতীয় ৬ নম্বৰ কুৱেশ্যনটোত সুধিছে কেতিয়া আৰু কোন দেশত ধান খেতি কৰা কামটো আৰম্ভ হৈছিল? ইয়াৰ উত্তৰটো হ'ব খ্ৰীষ্টপূৰ্ব ৫০০০ বছৰৰ আগেয়ে চীন দেশত ধান খেতি কৰা কামটো আৰম্ভ হৈছিল। এতিয়া ২ নম্বৰ প্ৰশ্নখিনিলৈ আহোঁ। ২ নম্বৰখিনিত সুধিছে শুদ্ধ নে অশুদ্ধ লিখা। কটোত সুধিছে সঁজুলি ব্যৱহাৰ মানৱ সভ্যতাৰ উন্নতিৰ ক্ষেত্ৰত এটা গুৰুত্বপূৰ্ণ কথা নহয় আৰু ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। খ নম্বৰটো সুধিছে মাটিৰ বুকুত গছ-গছনি অৰ্থাৎ উদ্ভিদ গজা কথাটো এটা কৃত্ৰিম কথা। ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। গ নম্বৰটো সুধিছে কৃষিকাৰ্যত জন্তু ব্যৱহাৰ কৰা কামটো বহু পিছতহে আৰম্ভ হয়। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ। ঘ নম্বৰ প্ৰশ্নটো সুধিছে গাঁৱৰ উৎপত্তিৰ লগে লগে আদিম মানুহৰ জীৱন সুসংগঠিত হৈ পৰিল। ইয়াৰ উত্তৰটো হ'ব শুদ্ধ। ঙ নম্বৰটোত কৈছে কুমাৰৰ চাকত লোহ, পিতল ইত্যাদি ধাতুৰ বাচন বৰ্তন আৰু সঁজুলি তৈয়াৰ কৰা হয়। ইয়াৰ উত্তৰটো হ'ব অশুদ্ধ। কাৰণ আমি জানো কুমাৰৰ চাকত মাটিৰ বৰ্তনহে বনোৱা হয়, নহয়নে? এতিয়া আমি আহোঁ ৩ নম্বৰৰ প্ৰশ্নসমূহলৈ। ৩ নম্বৰত কৈছে যথাযথভাৱে উত্তৰ লিখা। কটোত সুধিছে আদিম মানুহে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে কিদৰে জ্ঞান আহৰণ কৰিছিল লিখা। ইয়াৰ উত্তৰটো হ'ব আদিম মানুহে দিনৰ ভাগত হাবিৰ গছ-গছনিৰ ফল, গুটি
আদি সংগ্ৰহ কৰি তাৰে কিছু পৰিমাণৰ ফল গুটি আদি ৰাতিৰ ভাগত থাকিবলৈ লোৱা গছৰ খুৰুং গুহালৈ লৈ গৈছিল। এইদৰে লৈ যোৱা ফল মূল গুটিবোৰ খাই আদিম মানুহে নিজে আশ্ৰয় লোৱা ঠাইৰ ওচৰতে পেলনীয়া ফল আৰু গুটিবোৰ পেলাই দিছিল। এইদৰে পেলাই দিয়া গুটিবোৰৰ যি দম বান্ধিছিল তাৰ মাজতেই নিজেই কিছুমান গুটিৰ পৰা গছৰ পুলি গজি উঠিছিল। আকৌ হাবিত যিবোৰ গছৰ পৰা তেওঁলোকে ফল মূল গুটি সংগ্ৰহ কৰিছিল সেই গছবোৰৰ তলত আৰু ওচৰে পাজৰে কিছুমান একেই ধৰণৰ পুলি গজি উঠিছিল। এইদৰে কিছুদিন পিছত গছৰ পুলিবোৰ ডাঙৰ হৈ সেই গছবোৰতে একেই ধৰণৰ গুটি আৰু ফল লাগিছিল। আদিম মানুহে প্ৰথম অৱস্থাত এইদৰে মাটিৰ বুকুত গছ গজি উঠাৰ বিষয়ে অভিজ্ঞতা আৰু জ্ঞান লাভ কৰিছিল। এতিয়া আহোঁ খ নম্বৰ প্ৰশ্নটোলৈ। খ নম্বৰ প্ৰশ্নটোত সুধিছে আদিম মানুহে কেনেধৰণৰ পৰিস্থিতিৰ মুখামুখি হৈ কৃষি কাৰ্য কৰাৰ বাবে আগ্ৰহী হৈছিল? ইয়াৰ উত্তৰটো হ'ব আদিম মানুহৰ জীৱন সম্পূৰ্ণৰূপে প্ৰকৃতিৰ ওপৰত নিৰ্ভৰশীল আছিল। হাবি বননিবোৰ যিহেতু প্ৰকৃতিৰে দান, গতিকে বছৰৰ কোনো নিৰ্দিষ্ট সময়তহে হাবিৰ গছবোৰত ফল মূল গুটি ধৰিছিল। তাতে আকৌ সময় আগবঢ়াৰ লগে লগে মানুহৰ সংখ্যাও বাঢ়িবলৈ ধৰিছিল। গতিকে হাবিৰ মাজত তেওঁলোকে আগৰ দৰে সহজে খাদ্য আৰু চিকাৰ পোৱা টান হৈ পৰিছিল। খাদ্যৰ বাবে একোটা অঞ্চলৰ হাবি বননিত বাস কৰা আদিম মানুহৰ দলবোৰৰ মাজত কাজিয়াও হৈছিল। সেইদৰে বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হৈ খাদ্যৰ সন্ধানত মানুহে নতুন উপায় বিচাৰিবলৈ ধৰিলে। লাহে লাহে মানুহৰ চিন্তা আৰু বুদ্ধিৰো বিকাশ হয়। খাদ্য বস্তুৰ অভাৱ দূৰ কৰিবলৈ মানুহে কৃষি অৰ্থাৎ খেতি কৰা কামটো আৰম্ভ কৰিলে। এতিয়া ক নম্বৰ প্ৰশ্নটোলৈ আহোঁ। কটোত সুধিছে আদিম মানুহে কৃষি কাৰ্যত সঁজুলি ব্যৱহাৰ কৰাৰ বিষয়ে চমুৱাই লিখা। ইয়াৰ উত্তৰটো হ'ব আদিম মানুহে মাটি চহাবলৈ প্ৰথম অৱস্থাত শিলৰ সঁজুলি, গছৰ ডাল, জন্তুৰ শিং, হাড় ইত্যাদি ব্যৱহাৰ কৰিছিল। আদিম মানুহে নিজৰ অভিজ্ঞতা আৰু বুদ্ধিৰে বুজি পাইছিল যে পোন গছৰ ডাল এটাৰে সজা নাঙলতকৈ মাটি খান্দিবলৈ আৰু হাতেৰে ধৰিবলৈ ভাঁজ থকা গছৰ ডাল এটা যে বেছি সুবিধাজনক। প্ৰথম অৱস্থাত নাঙলৰ মাটি চহোৱা অংশটোত জোঙা শিল বান্ধি দিয়া হৈছিল। শকত আৰু ভাঁজ লগা গছৰ ডালৰ এমূৰে জোঙা শিল বান্ধি এজনে টানিছিল আৰু আনজনে হেঁচি ধৰিছিল। এনেদৰে সঁজুলিৰ দ্বাৰা কৃষি কাৰ্য কৰা হৈছিল। এতিয়া আহোঁ ঘ নম্বৰ প্ৰশ্নটোলৈ। ঘ নম্বৰ প্ৰশ্নটোত সুধিছে যে আদিম মানুহে কিয় স্থায়ীভাৱে বসবাস কৰিবলৈ লৈছিল? ইয়াৰ ফলত তেওঁলোক কিদৰে উপকৃত হৈছিল? লিখা। ইয়াৰ উত্তৰটো হ'ব মানুহে স্থায়ীভাৱে ঘৰ সাজি বসবাস কৰিবলৈ লোৱাৰ কাৰণ এনেধৰণৰ আছিল। ক নম্বৰতে অৰণ্যৰ মাজত মানুহৰ জীৱন মুঠেই নিৰাপদ নাছিল। বিষাক্ত কীট পতংগ, হিংস্ৰ জীৱ জন্তু, সাপ আদিৰ আক্ৰমণত আদিম মানুহে বৰ কষ্টৰে দিন কটাব লগা হৈছিল। সেয়েহে তেওঁলোকে স্থায়ীভাৱে কোনো নিৰাপদ স্থান বসবাস কৰাৰ উপায় চিন্তা কৰিছিল। খ নম্বৰতে অৰণ্যৰ মাজত আদিম মানুহে খাদ্যৰ সংগ্ৰহ কৰিবলৈ যাওঁতে নানা বিপদ বিঘিনিৰ মুখামুখি হৈছিল। এইদৰে ঘূৰি ফুৰোঁতে সকলো ঠাইতে সুবিধাজনক আশ্ৰয়স্থল পোৱা নাছিল। ফলস্বৰূপে বসতি স্থাপনৰ সুবিধা বিচাৰি মানুহে অৰণ্যৰ মাজৰ পৰা নদী, হ্ৰদৰ পাৰৰ মুকলি ঠাইলৈ আহিছিল।
গ নম্বৰতে কৃষিকাৰ্য আৰম্ভ কৰাৰে পৰা শস্যৰ যতন লোৱা, বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিৰ উপদ্ৰৱৰ পৰা খেতিপথাৰ ৰক্ষা কৰিবলৈ খেতিপথাৰৰ ওচৰে পাজৰে গছৰ ডাল, পাত, খেৰ আদিৰে একোটা আশ্ৰয়স্থল সাজি থকাটো প্ৰয়োজনীয় আছিল। এতিয়া জানো স্থায়ী বসবাসৰ ফলত আদিম মানুহৰ বহুতো উপকাৰ হৈছিল, যেনে বিভিন্ন বিষাক্ত কীট-পতংগ, হিংস্ৰ জীৱ-জন্তুৰ সাপ আদিৰ আক্ৰমণৰ পৰা ৰক্ষা পৰিছিল। দ্বিতীয়তে অৰণ্যৰ মাজত আদিম মানুহে খাদ্য সংগ্ৰহ কৰিবলৈ যাওঁতে নানা বিপদ বিঘিনিৰ মুখামুখি হ'ব লগা হৈছিল। স্থায়ীভাৱে বসবাসৰ ফলত তেওঁলোক সুৰক্ষিত হৈছিল। তৃতীয়তে স্থায়ীভাৱে বসবাসৰ ফলত শস্যৰ যতন লোৱা, বনৰীয়া জীৱ-জন্তু, চৰাই-চিৰিকটিৰ উপদ্ৰৱৰ পৰা খেতিপথাৰ ৰক্ষা কৰিব পাৰিছিল। এতিয়া আহোঁ ১ নম্বৰ প্ৰশ্নটোলৈ। গাঁৱৰ উৎপত্তি কিদৰে হ'ল বৰ্ণনা কৰা। অঘৰী জীৱনত ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ, হিংস্ৰ জীৱ-জন্তুৰ আক্ৰমণৰ পৰা বাচিবলৈ আশ্ৰয় লোৱা ডাঙৰ ডাঙৰ গছৰ ছাঁ আৰু তল, খুৰুং, পাহাৰ-পৰ্বত, গুহা আদিত থাকোঁতেই স্থায়ী বাসগৃহ সজাৰ ধাৰণাটো আৰম্ভ হৈছিল। সেয়েহে কাঠ, বাঁহৰ ঘৰ সাজোতে ৰ'দ বৰষুণৰ পৰা ৰক্ষা পাবলৈ গছৰ পাত-লতাৰে আৱৰণ সাজি লৈছিল। সেয়াই আছিল আদিম মানুহে বাসগৃহ নিৰ্মাণ কৰাৰ আৰম্ভণি। এইদৰে নদীৰ দাঁতিকাষৰীয়া ঠাইত গঢ়ি উঠা খেতিপথাৰৰ ওচৰে পাজৰে মানুহে প্ৰথমে অস্থায়ী আৰু পিছলৈ স্থায়ীভাৱে বসবাস কৰিবলৈ ল'লে। নিজ নিজ খেতিপথাৰৰ ৰক্ষণাবেক্ষণ দিবলৈ একোটা অঞ্চলত মানুহবোৰে বাস কৰিবলৈ লোৱাৰ ফলত একোটা জনবসতিপূৰ্ণ অঞ্চল গঢ়ি উঠিল আৰু এইদৰে গাঁৱৰ উৎপত্তি হ'ল। প্ৰথম ৬ নম্বৰ প্ৰশ্নটো সুধিছে চকাৰ উদ্ভাৱন আৰু গুৰুত্ব সম্পৰ্কে এটি বিৱৰণ লিখা। উত্তৰটো হ'ব মানৱ সভ্যতাত কৃষিকাৰ্যৰ আৰম্ভণি আৰু স্থায়ী বসতি স্থাপনৰ লগতে আন এটা গুৰুত্বপূৰ্ণ কথা হ'ল চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰ। চকাৰ ব্যৱহাৰে কৃষিজীৱী মানুহৰ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল। কাৰণ খেতি-বাতিৰ পৰিমাণ বাঢ়ি যোৱাৰ লগে লগে পথাৰৰ শস্য আনিবলৈ মানুহে চকা লগাই বিশেষ কৌশলেৰে গাড়ী নিৰ্মাণ কৰি ল'ব পৰা হৈছিল। কম শক্তি আৰু সময় প্ৰয়োগ কৰিয়েই গধুৰ আৰু বৃহৎ আকাৰৰ বয়-বস্তু অনায়াসে অনা-নিয়া কৰিব পৰা হৈছিল। চকাৰ উদ্ভাৱন আৰু ব্যৱহাৰৰ ফলত অতি কম সময়তে উন্নত মানৰ মাটিৰ পাত্ৰ তৈয়াৰ কৰিব পৰাও হৈছিল। এই লেচনটোত ইমানখিনিয়ে আছিল প্ৰশ্ন। এনেদৰে প্ৰশ্নৰ উত্তৰসমূহ পাই থাকিবলৈ লাইক, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিবা কিন্তু।